নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকক ক'বলৈ ওলাইছোঁ পৃথিৱীৰ সকলোতকৈ শকত মহিলাৰ কথা, যাৰ ওজন 1 কুইণ্টলতকৈও বেছি। আপুনি যদি আমাৰ চেনেললৈ প্ৰথমবাৰৰ বাবে আহিছে তেতিয়াহ'লে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোকে যে মোবাইলৰ স্ক্ৰীণত যিগৰাকী মহিলা দেখিছে, এওঁৰ নাম হ'ল এমজেড ফ্লপ। এই মহিলাগৰাকীক গোটেই পৃথিৱীতে ফেটেষ্ট এণ্টাৰটেইনাৰ নামেৰে জনা যায়। এওঁৰ ওজন 390 কিলোগ্ৰাম। ফ্লপ এক্স প্লাছ চাইজৰ মডেল হয় আৰু এওঁ ইয়াৰ পৰা ভাল টকা ইনকম কৰি থাকে। ফ্লপ দেখিবলৈ কোলা যদিও এওঁ পপুলাৰিটি কম নহয়। এমজেড ফ্লপে খোৱাটো লৈ নিচেকৈ নাভাবে যে তেওঁ বেছিকৈ খালে ৱেইট বাঢ়ি যাব বুলি। এওঁৰ নাম মনিকা ৰিলে। এওঁৰ এটাই সপোন আছিল পৃথিৱীৰ সকলোতকৈ বেছি ওজনৰ মহিলা হোৱাৰ, কিন্তু এওঁৰ এই সপোনটো সম্পূৰ্ণ নহ'ল। এতিয়ালৈকে এই মহিলাগৰাকীৰ ওজন 317 কিলোগ্ৰাম আৰু মনিকাই প্ৰতিদিনে 10,000তকৈ অধিক কেলৰি খাদ্য খায়। পৃথিৱীৰ সকলোতকৈ শকত মহিলা হ'বৰ বাবে তেওঁৰ হাজবেণ্ডেও তেওঁক সহায় কৰে। খবৰৰ মতে মনিকাই প্ৰেগনেণ্ট হোৱাৰ বাবে 90 কিলোগ্ৰাম ৱেইট কম কৰে। এওঁৰ নাম হ'ল ইমান আহমেদ। এই মহিলাগৰাকী এটা সময়ত সকলোতকৈ শকত মহিলাৰ ভিতৰত এওঁ আছিল। এই মহিলাগৰাকীৰ ওজন 500 কিলোগ্ৰাম আছিল। এই মহিলাগৰাকীৰ 36 বছৰ বয়সত আবু ধাবিত মৃত্যু হৈছিল কিডনী ফেইলিয়াৰৰ বাবে। আৰু আপোনালোকে শুনি আচৰিত খাব, ইমান আহমেদ যেতিয়া জন্ম হৈছিল তেতিয়া এওঁৰ ওজন 5 কিলোগ্ৰাম আছিল আৰু তাৰ পিছত এওঁৰ ওজন বাঢ়িবলৈ ধৰিলে। এওঁৰ নাম হ'ল চেৰিটি পিয়েৰ্ছ। এই মহিলাগৰাকীৰ ওজন হৈছে 346 কিলোগ্ৰাম আৰু এই মহিলাগৰাকী 38 বছৰ বয়সৰ আৰু এওঁ 21 বছৰ টনি নামৰ ল'ৰা এটাৰ লগত বিয়া হ'ব বিচাৰে। আৰু এই মহিলাগৰাকীয়ে ইমান বেছি ৱেইট হোৱাৰ বাবে তেওঁ বহুত চিন্তা কৰি থাকে, কিন্তু হ'লেও এই মহিলাগৰাকীয়ে দৈনিক 10-12 হাজাৰ কেলৰি খাদ্য খায় আৰু এই মহিলাগৰাকীয়ে গেষ্ট্ৰিক বাইপাছ চাৰ্জাৰী কৰিব বিচাৰে ওজন কমাবৰ বাবে, কিন্তু ইমান ওজন মহিলাগৰাকীৰ চাৰ্জাৰী কৰাটো সম্ভৱ নহয়। তো বন্ধুসকল, আজি ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাব। যদি ভাল পালে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।